চিন্তু কোৱাচোন, এজন চাকৰে যদি এটা কোঠা পৰিষ্কাৰ কৰোঁতে এঘণ্টা সময় লাগে, তেন্তে দুজন চাকৰে কিমান সময় লাগিব? 4 ঘণ্টা ছাৰ। এনেকৈ লাগিব, কাৰণ সিহঁতে কথা পাতি পাতি কামটো কৰিব। মই অতি আচৰিত হৈছোঁ যে তুমি লিখা গৰুৰ বিষয়ৰ ৰচনাখন তোমাৰ বাইদেৱে 10 বছৰ আগতে লিখা গৰুৰ ৰচনাখনৰ সৈতে একেই। ইয়াৰ কাৰণ কি? ছাৰ, ইয়াৰ কাৰণ হৈছে গৰুটো একেটাই যে। কি? এৰলিনটো স্কুললৈ আহোঁতে সদায় তোমাৰ 2 ঘণ্টা সময় পলম হয় কিয়? আৰু স্কুলৰ ছুটিৰ পাছত ঘৰলৈ যাওঁতে 5 মিনিট সময় লাগে যে কিয়? ছাৰ, ৰাতিপুৱা সদায় মই মোৰ পোহনীয়া জীৱবোৰক বিদায় জনাইহে স্কুললৈ আহোঁ, সেইবাবেহে অলপ পলম হয়। তোমাৰ মেকুৰী কুকুৰবোৰক বিদায় জনাওঁতে ইমান পলম হয়নে? ছাৰ, মোৰ মেকুৰী কুকুৰ নাই নহয়, মোৰ এখন পৰুৱাৰ ফাৰ্মহে আছে। কি? চিন্তু, তুমি যদি টেডী দৌৰ প্ৰতিযোগিতা এখন পাতা, প্ৰতিযোগিতা আৰম্ভ হোৱাৰ ঠিক আগমুহূৰ্তত তুমি কি বুলি ক'বা? ৰেডি, টেডী, গো।